বাজনো গাঁও গাঁও ফিৰিঙতি হ'লেও হালধীয়া আবেশতে আছে যি সৃজনী বতাহৰে উচতনিত মই হওঁ অবিনাশী ঠিক আছে মই নিজে যাম সঁচা এয়াহে মোৰ আয়ুষ চাবা এইদৰে যদি তুমি ভাবি চিন্তি আগবাঢ়ি যোৱা সকলোৱে তোমাক আঁকোৱালি ল'ব আৰু তুমি ঘৰৰ তিৰোতা মানুহগৰাকীয়ে মুখ ওলোমাই থাকিবলৈ নাপায় ঘৰৰ লক্ষ্মী আঁতৰি যায় আয়ুষৰ অৱস্থা দেখি সহ্য কৰিব পৰা নাই মানে তুমি দাদাক নাজানা দাদাই মোক আহি তাত লগ নাপালে হুলস্থুল কৰি পেলাব তোমালোকৰ ঘৰৰ পৰা কলেজ আহি পাবলৈ মিনিমাম 3 আৱাৰ্ছ মানটো লাগিবই আৰু যদিহে দাদাৰ কাম আছে তেন্তে তাতো টাইম লাগিব গতিকে সেইখিনি সময়ত আমি গৈ পাই যাম ব'লা এইবাবে মই এনেকুৱা ঠাইত আহিব নিবিচাৰো তোমাক মোৰো কেতিয়াবা অকলশৰীয়াকে লগ কৰিবলৈ মন যায় সেইবাবেহে আহোঁ প্লিজ এতিয়া ব'লা না দেৰি নকৰো ব'লা ব'লা কি দেৰি হ'ব তেনেকেতো মোৰ প্ৰব্লেম হৈ যাব আচ্ছা বেলেগ ডিটেক্টিভৰ নাম্বাৰ আছে বাবলু নাম্বাৰটো নোট কৰ 98641 12 0 ঠিক আছে থ্যাংক ইউ দাদা নাম্বাৰটো দাদা ক'ৰ ডিটেক্টিভ এজন ময়ো নাজানো ৰ কথা পাতিলেহে গম পাম আচ্ছা এই ৰুবুল তাত গৈ পাইছেনে হয় গৈ পাইছে বঢ়িয়া আজি এই কলিতাই গাখীৰত কিমান পানী মিলাই গম পোৱা যাব মুঠতে আয়ুষে যাতে গম নাপায় যে তোক মাল মই চাপ্লাই দিছো আৰু যদি মোৰ নাম তোৰ মুখৰ পৰা কেতিয়াবা ওলায় জানই নহয় মই তোৰ কি অৱস্থা কৰিম আপুনি চিন্তাই নকৰিব দাদা নকওঁ কেতিয়াও নকওঁ চিন্তা নকৰিবি তোৰ জেপ মই টকাৰে ভৰাই দিম এটা কাম কৰা ভাল নেকি দাদা তেওঁলোক আহিব হৈছে আপোনালোক এতিয়া যোৱাই ভাল নেকি ব'লা সংগ্ৰাম যাতে ভাইটিক লগ কৰি যাম ব'লক অলপ স্পীডত যাব নোৱাৰানে দাদা কলেজ নাপাওঁতে আমি গৈ পালে ৰক্ষা আৰু টেনশ্যন নল'বা আমি পাই যাম অলপ স্পীডত ব'লা না আচ্ছা এই ফাৰ্ষ্টতে প্ৰিয়াৰ হোষ্টেলত যাম তাইক লগ কৰি যাম কাৰণ তাতে কিমান দেৰি হয় একো ঠিক নাই আৰু গধূলি হ'লে গাৰ্লছ হোষ্টেলত যাবলৈ ভাল নালাগে হয় গাড়ী সেইফালে নিবি
আজি মই যদি মোক আজি দেখিছে অলপ স্পীডত যাব নোৱাৰিনে বেলেগ চাইডি বলা বেলেগ চাইডি ওকে ওকে ৰবা মই কৰিছো দাদা প্ৰিয়া বাইদেউ যেন পালো প্ৰিয়া ক'ত হয় বাইকত হে প্ৰিয়া আকৌ বাইকত কিয় যায় আচ্ছা এই বাইকখন কোনফালে গ'ল সেইফালে গৈছে ৰ তাইক ফোন কৰিলে গম পাম ক'ত আছ বাইকৰ আৱাজ শুনিছো যে বাইক কলেজতে আছো তুমি আহা সোনকালে ঠিক আছে আহিছো খালো তাই বকলে গৈছে তাই নাই দেবো গৈছে তাইৰ লগত মাজনী তইতো তাইক জানই অলপ চঞ্চল সেইকাৰণে চকু দিবি যাতে তাইৰ কাৰণে তোৰ বদনাম নহয় হ'ব মা তই চিন্তা নকৰিবি তাই ঠিকে আছে দে এইটো বয়সত তেনেকুৱা হয়েই কচোন আয়ুষৰ কেনে ভালে আছে তোৰ লগত তাৰ ব্যৱহাৰ ঠিকে আছেতো মা এক আয়ুষ বহুত সলনি হৈছে মোৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিছে জানো মা আজি আয়ুষে নিজে এটা কামৰ চাইড চাবলৈ গৈছে সঁচা মোৰ বহুত ভাল লাগিছে মা মই জানো তোৰ কাৰণে আয়ুষৰ পৰিৱৰ্তন হ'বই মা ফোন ৰাখো দে মা আহিছে থৈছো দে তুমি ইয়াত আৰামত চাহ খাই ফোনত কথা পাতি আছা আৰু ইফালে মোৰ ল'ৰাটোক ৰ'দত কষ্ট কৰিবলৈ পঠাইছা মানে সৰু সৰু কামবোৰ তাক নিজকে চাবলৈ তুমি জানো কোৱা নাছিলা হয় কৈছো কাৰণ মই আয়ুষৰ ভাল হোৱাটো বিচাৰো যাতে কামৰ গাফিলতিৰ বাবে তেখেতৰ বদনাম নহয় তাৰ মানে তুমি কি বিচাৰিছা আয়ুষে তাৰ কোনো মানুহকে বিশ্বাস কৰিব নালাগে সি নিজেই সকলো কৰিব মই তেনেকেতো ভবা নাই মই এটাই কথা ভাবিছো সেইজন মানুহৰহে নেতা হোৱাৰ যোগ্যতা থাকে যাৰ নিজে জনসাধাৰণৰ মাজলৈ গৈ সকলো সমস্যা সমাধানৰ সামৰ্থ্য থাকে মই আয়ুষক তেনেকুৱা এজন নেতা হোৱাটো বিচাৰো মই কিমান ভাবি আছিলো सुधा वादा शुद्धता का কেতিয়াবা আপোনাৰ আসল ৰূপ মই উদঙাই দিলোহেঁতেন মোক দুৰ্বল বুলি নাভাবিব
প্ৰিয়া তুমি দুৰ্বল বুলি নাভাবো কিন্তু দাদাই যদি দুইটাকে একেলগে দেখে তেতিয়া সন্দেহ কৰিব সেইবাবেহে কৈছো নাযাওঁ আজি মই দাদাক লগ কৰিহে যাম ফ্ৰেণ্ড বুলি ক'বা আৰু 1 by 1 ষ্টেপ আগবাঢ়িবতো লাগিবই আৰু দাদা কপি এখন ওলোৱা ইমিডিয়েট কপি এখন ওলোৱা জলদি ওলোৱা না দাদা ভালে আছো আছো ভালে তুমি দাদা ই মোৰ ফ্ৰেণ্ড ৰিতু হয় হাই একচুৱেলি দাদা ৰিতুৱে মোক কপি দিবলৈ আহিছিলে হয় প্ৰিয়া লোৱা মই যাওঁ দাদা থাকক আপুনি চাওঁ ৰ'বচোন ঘৰ ক'ত তোমাৰ গুৱাহাটীত ঠিকে আছে একে জেগাৰে মানুহ হয় ভাল কথা বিপদত কাম আহিব তাকে আৰু মা দেউতা ঢুকাইছে দাদা আছে তেওঁৱে মোৰ সকলো চৰি দাদাৰ নাম কি দাদাৰ নাম চৰি 1 মিনিট দাদাৰে ফোন দাদা হয় নেকি আচ্ছা তুমি আহা মই ইয়াতে আছো তুমি মোৰ খবৰ ল'বলৈ আহি বেলেগৰহে খবৰ লৈ আছা দেখোন বেয়া পাইছো কিয় খং কৰ তোৰ ফ্ৰেণ্ড কোন ক'ত থাকে সেইবোৰতো ময়ো জানিব লাগে নে কি বাৰু সেইবোৰ বাদ দিয়া মোৰ কাৰণে কি আনিছা ছে পাহৰি থাকিলো নহয় একো অনা নহ'ল কি পাহৰিলাই এয়াই মৰম হা মই কিমান ভাবি আছিলো মাইনা একো অনা নহ'ল কি পাহৰিলাই এয়াই মৰম হা মই কিমান ভাবি আছিলো আনিছা বদমাছ এনে মোক জুকাই থাকা হা নুজুকালে তোৰ এই মৰম লগা হাঁহিটো কেনেকে দেখিলো দাদা হ'ব দে যাওঁ এতিয়া দেৰি নকৰ দে যাবাই নে যাওঁ অ'কে ঋতু বাই লগ পাম হয় লগ পাম বাৰু ময়ো যাওঁ মোৰো দাদা আহি আছে নেক্সট টাইম চিয়'ৰ যাওঁ হা বাচিলো বাচি গলো আয়ুষ কি জানা সম্পৰ্ক এটা আগবাঢ়িবলৈ হলে ইজনে আনজনক বুজাটো বা ইজনে আনজনৰ কথাত সন্মান কৰাটো বহুত দৰকাৰ আজি মোৰ সঁচাকৈ বহুত ভাল লাগিছে
তোমালৈ মোৰ মৰমটো আগৰ পৰাই আছিল, এতিয়াও সমানেই আছে। মই তোমাক বহুত ভাল পাওঁ আয়ুষ। নাজানো তোমাক মই মোৰ মৰমৰ কথা কেতিয়া খুলি ক'ব পাৰিম, কিন্তু মই তোমাক যি কৈ আছো ভালৰ বাবেহে কৈ আছো। তোক আৰু মোক এইখন ঘৰৰ মানুহে কি বুলি ভাবিব যে আমি এওঁলোকৰ টকাৰ বাবে লোভ কৰো? চা মাইনা, আত্মসন্মানতকৈ ডাঙৰ বস্তু আন একো নাই। প্লিজ মাইনা, অলপ বুজচোন, খং নকৰিবি। খং নকৰিবি।